নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুৰভি দেউৰী। মোৰ অন্য এটি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আকৌ ভিডিঅ' লৈ আহিছোঁ। সকলোলৈ মহাশিৱৰাত্ৰিৰ বহুত শুভেচ্ছা জনাইছোঁ। আজি যিহেতু মহাশিৱৰাত্ৰি, আমিও চাকি এগছি জ্বলাবলৈ আহিলোঁ। দেখাই আছোঁ শিৱধামৰ পৰিৱেশ। আমি এইফালে গাড়ী থলোঁ শিৱধামৰ পাছফালে। যথেষ্ট ভিৰ দেখিবলৈ পাইছোঁ। ভিতৰলৈ সোমাই আহিলোঁ। সেয়া ভিতৰৰ পৰিৱেশ। শিৱলিংগত চাকি জ্বলাবলৈ যথেষ্ট ভক্তজনৰ সমাগম। এয়া কিমান দীঘল লাইন, তাৰলৈকে দেখিবলৈ পাইছে। একদম গেটৰ পৰা মানে লাইন। আমি মেইন জেগাত চাকি জ্বলাবলৈ হ'লে একেবাৰে গেটৰ পৰা একেবাৰে ভিতৰলৈকে লাইন পাতিব লাগিব। যিহেতু মোৰ ডিউটি আৱাৰ্ছ চলি আছে আৰু মানুহজনৰ কাম আছে, সেই গতিকে আমি সেই শিৱলিংগত চাকি নজ্বলাই ইয়াত শিৱৰ মূৰ্তি আছে সেই পানীৰ মাজত, যিটো পুখুৰী আমাৰ শিৱধামৰ, সেই পুখুৰীতে আমি চাকি দিলোঁহি। য'তে দিলেও ভগৱানে পালেই হয় আৰু তেওঁ চাকি বাতি জ্বলাই উঠিল। এয়া ভিতৰৰ পৰিৱেশ। গোটেই ভক্তৰে ভৰি আছে আমাৰ শিৱধাম তিনিচুকীয়া। চাকি বাতি দিয়া হ'ল যেতিয়া আমি আৰু ৰৈ নাথাকিলোঁ, যাওঁগৈ বুলি এতিয়া যাবলৈ ওলাইছোঁ। আৰু মন্দিৰলৈ আহিছোঁ যেতিয়া কিবা এটা অকণমান কিনি লৈ যাওঁ। আৰু যিহেতু শিৱৰাত্ৰি, ভাঙৰ লাড়ু নাখালেতো নহ'ব, সেই গতিকে মিষ্টাৰে গৈছে ভাঙৰ লাড়ু ল'বলৈ। এয়া মেইন ৰাস্তাটো পূৰা ভিৰ আজি, সেই গতিকে আমাৰ এটি ৰোডটো শিৱধামৰ পৰা বন্ধই থাকে। শিৱধামৰ পৰা থাৰ্মেললৈকে ৰোডটো বন্ধ কৰি দিয়া হয়। আৰু পূজা মানেতো মেলা। এইবিলাক দেখিছেনে কি ধুনীয়া ধুনীয়া বেলুন, ভাল লাগে ৰং বিৰঙৰ। পূজা কৰা থালিখন দি লওঁ, তাৰ পাছত মেলা ফালে যাওঁ এপাক বোলো। পূৰা বোকা হৈ আছে মেলা। সৰু ল'ৰা ছোৱালীৰ কাৰণেহে মেলা আৰু আমাৰ কি ডাঙৰখিনি। চকৰি ঘোঁৰা সেইবিলাক আছে আৰু ভিতৰলৈ নাযাওঁগৈ আৰু বৰ বোকা, গতিকে ইয়াৰ পৰা আৰু উভতি লৈ আহিলোঁ। আমাৰ গাড়ীখন ইয়াতে থৈ গৈছিলোঁ এই মানুহ ঘৰত, পাৰ্কিং প্লেচ। এতিয়া আমি উভতনিৰ যাত্ৰাত নিজৰ গন্তব্যস্থানলৈ। তো আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। আকৌ লগ পাম, বাই বাই।